মহানগৰ উপায়ুক্তৰ আয়ুক্তৰ কাৰ্যালয়ত মই ৩৭ নম্বৰ জালুকবাৰী বিধানসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰোঁ আৰু অসমবাসী ৰাইজৰ মই শুভেচ্ছা কামনা কৰিছোঁ। সকলোৱে যেন আমাক আশীৰ্বাদ কৰে। আজি মোৰ বহুকেইজন সতীৰ্থও অসমৰ বিভিন্ন স্থানত মনোনয়ন পত্ৰ দাখিল কৰিব। 23 তাৰিখে বাকীসকলে মনোনয়ন পত্ৰ দাখিল কৰিব। মই সকলো প্ৰাৰ্থীকে আশীৰ্বাদ কৰিবলৈ আমাৰ বিজেপি আৰু মিত্ৰ দলৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ কৰিবলৈ অসমবাসী ৰাইজক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। একচুৱেলি মই যিহেতু জালুকবাৰীত প্ৰতিদ্বন্দ্বিতা কৰোঁ, প্ৰচাৰ কৰাৰ সময় নাপাওঁ, গতিকে ৰিণিকীয়ে মোৰ হৈ আমাৰ ৰাইজৰ ওচৰলৈ যায়, বিশেষকৈ নামঘৰ মন্দিৰ বা ধৰ্মীয় অনুষ্ঠানখিনিত। ল'ৰাটো আজি মনোনয়নৰ কাৰণে আহিছে, ৰাতিপুৱা গুচি যাব। ই ইমান পলিটিক্সত জড়িত নহয়। আজি ছোৱালীজনীও আহিব ইচ্ছা কৰিছিল, কিন্তু তাইৰ পৰীক্ষা আছে।